ব্যাসে 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখিও তেওঁৰ মনটো অস্থিৰ আছিল, স্থিৰতা নোহোৱা হৈছিল। তেতিয়া নাৰদক লগ পাই ব্যাসে সুধিলে, হে নাৰদ, মোৰ মনটো বৰ অস্থিৰ, উগুল থুগুল ভাৱৰ সৃষ্টি হৈছে। তেতিয়া নাৰদে কৈছিল, প্ৰকৃতি কহিলা তুমি অনেক ধৰ্মক, নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ, প্ৰচাৰক গোবিন্দৰ গুণ নাম মাত্ৰ। শ্ৰৱণ কীৰ্তনে মাত্ৰে কৰক নিশেষ, দূৰ হওক তোমাৰ মনৰ মহাক্লেশ। হে ব্যাস, তুমি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ লিখাৰ পিছতো তোমাৰ মনটো অস্থিৰতা কিয় হৈছিল? কাৰণ তুমি ঈশ্বৰৰ গুণ গৰিমাৰ কথাই প্ৰকাশ কৰা নাই। গতিকে মই তোমাক উপদেশ দিছোঁ, তুমি ঈশ্বৰৰ গুণ গৰিমাৰ কথা লিখা, প্ৰচাৰ কৰা। শ্ৰৱণ কীৰ্তন যেতিয়া কৰা হ'ব, তেতিয়া তোমাৰ মনৰ পৰা মহাক্লেশ দূৰ হ'ব। তাৰপিছত নাৰদৰ কথা মতে ব্যাসে শেষত এই